এই খপৰাৰ লগত আইছোঁ আজি অৰুণাচল ফুৰিম বুলি এইকেইটা আছে বাকী এইটো এটা গাড়ী এইখন বাকী এইটো মই তো নমস্কাৰ জনাইছোঁ সকলোকে অন্য এটি ভিডিঅ'লৈ আজি মই কৈ আছোঁ আপোনালোকে চাওক ডাইৰেক্ট দেখাই দিওঁ ইমান ছাছপেণ্ড ৰাখি লাভ নাই চাই লওক এইটো দেখা পাইছি না ৱাটাৰফল অৰুণাচল আমি যাই আছোঁ আপোনাৰ টাৱাঙত ফুৰিব যাই আছোঁ এতিয়া বৰষুণত জিকি ভিডিঅ' বনাই আছোঁ বাকী আৰু ভিউটো মই যোৱাবাৰ একবাৰ আহিছিলোঁ তেতিয়া মোৰ মোবাইল নাছিল এইবাৰ এটা বেলেগৰ মোবাইল আছে এইবাৰো মোৰ মোবাইল নাই বেলেগৰ মোবাইলতে ভিডিঅ' বনাই আছোঁ বাকী যিয়া নহওক মোবাইলৰ মালিক এইটো এই ফটো উঠি আছে বাকী ভিউ আৰে গামলা দীপম অনুপম ৰাজদীপ সন্দীপ নীলোৎপল মুকুলদা অমুক বাকী যি নহওক বঢ়িয়া আগত যাই থাকোঁ ধুনীয়া ভিডিঅ' বনাই যাই থাকিম পৰা আমি গোটেইকেইটা ওলাই আহিলোঁ চব ঠাণ্ডাতে খোকৰা লাগিছে মই এতিয়া বৰ্তমান হাফত আছোঁ হাফ পেণ্টো পিন্ধি আছোঁ গৰম উঠি যাব লাগিব আমাৰ গামলা কি হৈছে বহুত ঠাণ্ডা লাগছে ভাই বাকী চবৰে ৰিজাল্টটো দিলে মই ভাল পাম কেনে লাগছে বৰ্তমান মোৰ বেলেগ বস্তু ঘুমাই আছে কালিৰ পৰা ফিলিং গুড এটা বস্তু চাওক আৰু এটা নিজৰা চাওক এইটো চাওক অসমত ইমান ধুনীয়া জাগা চবে অসমত নহয় ইণ্ডিয়াত দিব আপোনাৰ কাষতে দিল্লী বাহিৰ জাগাত যাব নালাগে ভিউ চাওক ভিউ এইটো বৰ্তমান ষ্টাৰ্টিং হৈছে এণ্ডিং যি হ'ব ক'ত আশা নাই আজি বাকী সেইটো নিজৰত আছিলোঁ আমি আহি এটা বঢ়িয়া বস্তু পাইলোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বস্তুটো কি এইটো চাওক টানেলটো এইটো ফাৰ্ষ্ট টানেল আমাৰ যদি আপোনালোকে হেৰি দি আহে আৰু কি কয় ভালুকপুং হৈ আহে আহিলে এইটো টানেল ফাৰ্ষ্ট পাব বাকী টানেলৰ ভিউটো মই দেখি আছোঁ ৰ'ব বস্তুটো দেখাই পালা কিন্তু কাৰণটো এটা কাৰণ আছে বহুত বেছি ঠাণ্ডা এই ভিতৰত বেলেগ কাৰণৰ কাৰণে সেইফালৰ হাৱা ইফালে ওলাই যায় হয়তো সেইটো কাৰণে ঠাণ্ডাটো বেছি হৈ আছে চাগে যি নহওক মোক বা দেখা পাইছি নে মানে এনে ক'লা মানুহ আৰম্ভ নহওঁতে সেই গ'ল দেখোন ইমান লম্বা মানুহটোকে কিবা সেই 50-60 বছৰীয়া মানুহ লাগে আজি না গাই চাপে তাতে এটাই কৈছে গেট মাৰ বোলে এইটো কি গেট মাৰে এতিয়া গেট বোলে আমাৰ তাৰে মাঘ বিহুত এনেকুৱা বতৰ হৈ দিয়ক একেবাৰে এই মস্ত গৰমত আমাৰ এই অৱস্থা এইটো বিহু খাব আহিছোঁ ভোগালী বিহুত মেজি জ্বলাম অলপ দেৰিকৈ আগত আছে আমাৰ মেজিটো বহুত ধুনীয়া বস্তু দেখা পাইছোঁ আপোনালোককো দেখাম বুলি ভাবিলোঁ গতিকে এইটো চাই লওক এই ওপৰত পাইছে না এইটো একদম পাহাৰৰ এটা মাজত কাটি পেলাই হেৰি বনাইছে আৰু ভাল লগা হৈছে বস্তুটো বঢ়িয়া সেইকাৰণেতো মানুহ আহে কাৰণটো সেইটোৱে বেলেগ কাৰণ একো নাই সেইটোৱে বাকী এই জেগাৰ ভিউটোতো ক'বাই নালাগে আৰু আপোনালোকক কি ক'ম চাই থাকক ধুনীয়াকৈ আহি পালোঁ এখন হোটেলত আহি ইয়াতে ৰখিলোঁ ড্ৰেছ গোটেই চেঞ্জ কৰি ল'লোঁ মানে মই হাফ পেণ্ট আৰু এইটো পিন্ধি আছিলোঁতো ঠাণ্ডা লাগছে আৰু ওপৰৰ ফালে যিমানে যাম সিমানে বেছি ঠাণ্ডা লাগি যাব গতিকে ইয়াতে হোটেলখনতো একেলগে মেগীও খাই লওঁ লৈ কিনে কাপোৰখিনিও চেঞ্জ কৰিলোঁ গাড়ীখন ইয়াতে পাৰ্ক কৰা আছে আগৰ ফালে বৰ ধুনীয়া ভিউ এটা আছে মই দেখাম বাৰু মেগী চেগীখিনি খাই লওঁ তাৰে পিছত যাম যোৱাৰ গোটেই ৰাতি টোপনি মাৰা নাই গোটেই ৰাতি গাড়ী চলাইছোঁ ৰাতি 11:30 মানত 11:45 মান ইমান টাইমৰ পৰা পূৰা চলাই আছোঁ নন ষ্টপ গাড়ী চলাই আছোঁ এতিয়া কাৰণে সেইখনত খাই লওঁ অলপ গৰম মেগী বাবু লাইটটো নাই লাইট নাই টাৱাং মেগী ইয়া নহয় অৰুণাচল মেগী বাকী এইফালে 3টা আমি এইফালে 4টা খাই লওঁ মেগী দিছে মেগী লৈছোঁ ইহঁতেও খাই আছে বাকী চবেই খাই আছে আমাৰ ইয়াৰ আৰু ঠাণ্ডাটো অলপ কমহে ঠাণ্ডা পৰছে বান্দা টুপি চুপি বঢ়িয়াকৈ মেগী চেগী খাই ল'লোঁ লৈ চব পইচা পাতি দিয়ে ক্লিয়াৰ চবেই এতিয়া যাব ওলাইছোঁ আমি
মানে একবাৰ যাব আছোঁ মানে এই ব্ৰিজখনত একবাৰ যাই আহোঁ অলপ ভাল লগা বোলে জেগাটো গাড়ী কিন্তু পাহাৰৰ ৰাস্তা হ'ব পাৰে গাড়ী ফাই দাউৰে কিন্তু যিয়ে নহওক এইপিনে নদী এটা আছে ৰ'ব আপোনালোকক দেখি দিয়ক ব্ৰিজৰ পৰাও ভাল লাগিব ভিউটো আৰু তলৰ পৰাও মই দেখাব পাৰোঁ ইয়াৰ পৰা ৰাস্তাৰ পৰা ভিউটো কিমান বছৰ পুৰণা ব্ৰিজ অনলি 10% অন টাইম একবাৰত 10জন মানুহে তাৰ ওপৰত নহয় হিলি আছে বে গোটেই এইটো কাঠ বাকী এইবিলাক চব কেবুল আছে ধুনীয়া লাগছি ঐ ঐ বাহ বেলেগ বেলেগছে মাজৰ পৰা আহো চাই গাইছ দিছ ইজ অৰুণাচল ইয়াতো ষ্টাৰ্টিং বুলিয়ে ক'ব লাগিব ইয়াৰ আগত আৰু কিমান আছে গম নাপাওঁ দিয়ক আছে মই গম পাওঁ ইহঁতে গম নাপায় যাম চাম আপোনালোককো দেখুৱাম মোৰ মোবাইল নাই বেলেগৰ মোবাইল দি হ'লেও আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ চাব দিয়ক ভিডিঅ'বিলাক চাব ব্ৰিজটো কেনেকৈ হিলে চাবচোন ব্ৰিজটো এয়া হিলি আছে চাওক এয়া হিলি আছে চাওক তহঁতি মোটো লাগি গেলি এখন গাড়ী হৈ আছে এখন গাড়ী সেইফালে এইগিলা চব গামলাৰ কাম ঘুমাব আহিছে একে ফুৰবে আহি বাকী যি নহওক আমি বমদিলা টাউনেদি নগ'লোঁ টাউনৰ পৰা বাইপাছ আহিলোঁ বাইপাছ আহিলি এইখিনি জেগা পায় আৰু বমদিলা আহিলা বমদিলা এইখিনি জেগা পাব আপোনালোকে বাইপাছ আহিব টাউনেদি গেলি অলপ খেলি মেলি যদি চিনি পায় ন' প্ৰব্লেম কিন্তু যদি চিনি নাপায় টাউনেদি গেলি খেলি মেলি ৰাস্তা বহুত হৈ যায় টাউনেদি আৰু ভিৰো থাকে অলপ সেইটোৰ কাৰণে বাইপাছে আহোঁ আমি বুলি নহয় চবেই আৰু ঠিক যি নহওক এতিয়া বৰষুণৰ বতৰ আমাৰতো এইফালে নলবাৰীৰ ফালে অৱস্থাটো নায়েই চাগে কি হৈ আছে ৰ'দেদি কিখিনি টনটনীয়া ৰ'দ দি পেলাই চব ফাটাই ফেলছি তাকে ঠিকে আছে যে ন ইয়াতে আহি অলপ শান্তি পৰিল আৰু মনটো আহিল মানে এহঁতৰ কাৰণে মই আহিব পাৰিলোঁ কাৰণ এহঁতে নাহিলে মই আহিব নোৱাৰিলোঁ হয় মোৰ যিহেতু মই কাম কৰিব আহিছোঁ লগতে আপোনালোকক ভিডিঅ' দিয়াৰ চেষ্টা কৰি আছোঁ সেইটোৱে আৰু আমি কি পালোঁ নাজানো মুঠতে ৰাস্তা পাই আছোঁ ৰাস্তাৰ লগত এইটো এই কুঁৱলীটো পাই আছোঁ ভালকৈ আগক লাগি দেখাই নাপায় কেমেৰাদি ভিতৰৰ পৰা হয়তো আপোনালোকে অলপ ক্লিয়াৰ দেখা পাব পাৰে কিন্তু মই খুব বেছি কিমান মিটাৰ বুলি ক'ম 20-30 মিটাৰ 50 মিটাৰ ধৰক ইমানখিনি এই আগৰ গাড়ীখন যাই আছে তাক বঢ়িয়াকৈ ফ'ল' কৰি আছোঁ ধন্যবাদ আৰু এটা জেগা নাম নাজানো কি কিন্তু দিৰাঙক লাগি বেছি নাই আৰু ক'ৰবাত 15-20 কিলোমিটাৰমান থাকিব লাগে বাকী যি নহওক ইয়াৰে এটা ভিউ চাওকচোন আপোনালোকে চাই লওক এইটো কি ধুনীয়া ভিউ পাহাৰৰ মে আনে কা মজা यही है বাকী যি নহওক ঠিকেই আছে ৰাস্তাবিলাকো চাই চিতি আহিব লাগে বিনা এক্সপিৰিয়েঞ্চত নাহিব ড্ৰাইভাৰ এনি ড্ৰাইভাৰ যদি হিলত চলোৱা এক্সপিৰিয়েঞ্চ নাই এইবিলাক লাইনত নাহিব ৰাস্তা এইফালে ভাল কিন্তু চেলা পাছক লৈ দিৰাঙৰ সেইখিনি জেগা বহুত সৰু আৰু এইফালে চেলা পাছৰ এইফালেও ৰাস্তাটো অলপ ডেঞ্জাৰ আছে বাকী টাৱাঙৰ ফালে ৰাস্তা সৰু আছে মাজে নহওক ঠিকে আছে আৰু বৰষুণ আহিল আৰু আকাশ কলাকৈ আহিল এনেকৈ থাকে অলপ ৰ'দ চ'দ দি মেঘ চেঘ অলপ নীলা চিলা হওক তেতিয়াহে ভাল লাগে ৱেলকাম টু দিৰাং এতিয়া নামন্তি ৰাস্তা গাড়ী খাৰক হয় ৰাস্তাতে পাৰ্কিং জেগা ক'তো নাই হ'ব এনেকৈ ডাইৰেক্ট পালাক বাৰু দেই আৰু গাইজ ব্ৰ পাৰ কৰি আহি অলপ ইয়াতে ৰখি দিলোঁ মানে আমাৰ একজনৰ অলপ গেছ হৈছে গেছ হোৱাৰ কাৰণে তাৰ বোলে অলপ বমি ফিল সেইকাৰণে ৰখি দি খোজ কাঢ়িব দিলোঁ দি মই এটা বস্তু দেখা পালোঁ আপোনালোককো দেখুৱাওঁ চাউণ্ডটো শুনা পাইছোঁ চাগে চাউণ্ডটো শুনি লওক আগে শুনা পাইছি এইটো চাওক দেখছি না একদম শিলত পুৰা চাউণ্ড আছে মাৰি গাড়ীখনৰ কিন্তু লুক এটা আছে দিয়ক বম লুক এটা আছে
যে নহওক বৰষুণ কমান নামে লোৱা নাই কি হিচাপত যে আমি অৰুণাচল টাৱাং এক্সপ্ল'ৰ কৰিম বা চাম আশা ক্ষীণ জিকি চাব লাগিব জ্বৰ হ'লে আৰু উপায় নাই চেছ আহি ধৰি দিছোঁ খানা ৰুটি নাই ৰুটি ৰখি আছোঁ দুখন তিনিখনমান ৰুটি দি যিহেতু আমাৰ ঘামলাই আহি ঘুমে কি কৈছি 7টা মানুহৰ হাতত দি দিছোঁ চলি ইয়াত খানা কেনে আছে ঠিক আছে নাইচ গুড খোৱা ময়ো খাওঁ দিয়ক ভোক লাগি আছিল 11টা বাজিল না 11টা বাজিল চাগে মই যাৰ মোবাইল দি ভিডিঅ' কৰি আছোঁ সেই মালিকটোক দেখে দে ৰ'ব একবাৰ এইটো মালিক এইটো মালিক চিনাকি হ'ব ৰখি আছে আৰু ভাল লাগে দিছে যে মোক এইটোৱে ভাল কথা খাই লৈ যাব লাগে আৰু বহুত দূৰ আছে ভাত খালা কেনে লাগিছে ধুনীয়া লাগিছে ক'ত হৈছে একদম আল্টিমেট তোমাৰ বঢ়িয়া বিজি ভালেই লাগিল খাই যিয়ে নাখাওক ভাতে খাওক ৰুটিয়ে খাওক ধুনীয়া এটাই প্ৰাইচ 150 টকা ৰুটি আনলিমিটেড ভাত আনলিমিটেড খাই দিয়ক নিৰামিষটো দিয়ক যদি কিবা মাছ মাংস লয় সেইটো এক্সট্ৰা বৰ ধুনীয়া হোটেলটো মই আপোনালোকক আগৰ পৰাই দেখি দি আছোঁ এনেকুৱা বেষ্ট ফাইনেলি বহুত কষ্টৰ মূৰত উহা লৈ অক্সিজেন নাপায় ৰাস্তা বহুত বেয়া তাৰে মাজতে আমি আহি পালোঁ ৱেলকাম টু টাৱাং বৰ্তমান চেলা পাছত আছোঁ 13,700 ফিট ওপৰত ৱেলকাম টু চেলা 13,700 ফিট ওপৰত বহুত কষ্ট কৰি অহাৰ ফল এনেকুৱা হয় বহুত ভাল লাগে গতিকে এইখন গেট আমি এতিয়া ইয়াৰ পৰা এইটো চাইড যাম এইটো চাইড গ'লে আমি টাৱাং পাই যাম তলত নামি যাব লাগিব এতিয়া আমি যিমান ওপৰত উঠি আহিলোঁ সিমান আমি তলত নামি যাব লাগিব বাকী ইফালেও আৰু আছে জেগা চাওঁ যাওঁ না কি নাযাওঁ তাৰমানে কেছটো কি হ'ল ঠাণ্ডা বহুত আছে হাত কঁপি আছে আৰু অক্সিজেনটোতো গমেই পাই আছে বাৰে কৈ আছোঁ অক্সিজেনৰ কথা আপোনালোকক কি ক'ম আৰু গাড়ীখন তাতে থৈছোঁ আৰু বৰফৰ টাইমত এইগিলা মানে যেতিয়া বৰফ পৰে এইবিলাক চব বগা চবে জানে সকলো মানুহে গমেই পায় বাকী এইটো লেক ইয়াতে মাজত আছে চেলাৰ এইটো লেকো জামি যায় বৰফে দিয়ে তলত নামি যাব পাৰি কি কয় দাদা কেনাই আহি কিবা এটা বেলেগ ফিল হৈ গৈছে ঠাণ্ডা গৰমটো গুচি গৈছে বাৰু বাদ দিলোঁ কিন্তু আহি ফিল এটা বেলেগ গৈছে মানে ফুৰা হিচাপত আহিলে ভাল লাগে এনেইতো মই গাড়ী লৈ মাল লৈ কিবা লৈ আহোঁ সেই হিচাপত টাইম নাপাওঁ ৰখিবৰ কাৰণে চাবৰ কাৰণে এও আহিছে এও কামত আহিছে চাব নাপাওঁ সময় নাপায় টাইম আছে কিন্তু আজি ফুৰা হিচাপত আছে যিহেতু ভালকৈ আমি আৰু গোটেই একফালৰ পৰা চাই যাই আছোঁ এৰা নাই আকৌ ঠিকে চ' ভাল লাগছে এইকেইটা পুজলাকেইটা আছে হেই কোথায় পানীৰ কণী আৰু এটা বস্তু ক'ব পাৰি কিছু আপোনালোকক এইবিলাক চব ঘৰ যিমান আছে চব আৰ্মি কেম্প আছে দোকান আছে সৰু ইয়াতে বঢ়িয়া মই এটা ৰিল বনাওঁ ৰ'ব এনেই সৰুকৈ এইটো লেক পুৰা ফ্ৰিজ হৈ যায় কি লেক এইটোৱে লেক চেলা লেকটো পুৰা ফ্ৰিজ হৈ যায় নেকি মই যে ফটো উঠিছিলোঁ সেইটো উঠিছিলোঁ নেকি গোটেই বৰফ এই পাহাৰখন গোটেই বগা হৈছে বৰফেদি মোৰ বেক চাইড চাক না চেলাৰ পৰা নামি আহোঁতে এইখিনি ঠাই পাই মোৰ বেক চাইড চাক আৰু এইফালৰ বেক চাইড চাক আল্টিমেট লাগছে আৰু জুম কৰি এটা বস্তু দেখাইছোঁ আপোনালোকক চাক অ' মাই গড পানীটো আহি আছে চ' ইমান তাকে নাযাওঁ এতিয়া বহুত টাইম লাগিব গতিকে বাই আমি এতিয়া টাৱাংলৈকে যাই থাকোঁ ৰাস্তাত যদি কিবা পাওঁ কৰি দিম দাদা মাৰা টাৱাংলৈকে আৰু বেছি নাই ইয়াতে মই যোৱাবাৰ আহোঁতেও চাহ খাইছিলোঁ এইবাৰো সোমালোঁ একেলগে চাহ কাপ লৈছোঁ ৰ'ব বঢ়িয়াকৈ খাই লৈ এতিয়া আমি যাব লাগে আমাৰ দাদাই বা কয় গ'ল আৰু বাকীকেইটা আছোঁ এইখন হোটেল কেতিয়াবা যদি টাৱাঙৰ ফালে আহে আপোনালোকে পাই যাব ইয়াতে অলপ আগত এই পাচিলত কিবা মূৰ্তি আঁকাই আছিলে দেখা নাপাওঁ যদি পাই দেখাই আছোঁ ৰ'ব কৰি লাগছে টাৱাঙি লাগে তো গাইজ বৰ্তমান 4:30 5টা বজা নাই এই যিমান আহি আছোঁ চব এনেকুৱাকৈ আহি আছোঁ গোটেই ৰাস্তা তামাম কুঁৱলী মানে মেঘ হাইটত আছোঁতো সেইটোৰ কাৰণে
বাকী যি নহওক এতিয়া আমি হোটেলক লাগি যাওঁ বেছি দূৰ নাই 17 কিলোমিটাৰ আছে মানে টাৱাং টাউনতে এতিয়া কথাটো হৈছে কি ইয়াতে এতিয়া গেছ ফৰ্ম কৰা কৰিছি তাকেইতো মই ভাবি আছো মই বিহু যাব লাগিব এন্দৰ লগত কোনোবাই ৰকেট মাৰে কোনোবাই এটম মাৰে টাৱাঙি বাদ দে আছে আছে কাষতে আছে দেখাব নোৱাৰা এতিয়া উপায়তো নাই গাড়ী দেখাই নাপাই দেখছি নাই চাওক এতিয়া ওচৰত দেখা পাইছে আপোনালোকে বহুত কষ্ট কৰি আহি পালো আমি ৰুম মানে এইটো হোটেল নহয় এইটো হোমষ্টে দেখি দিলো চাই লওক বাকী এই এখন বেড সেইটো 3জনী এইটো 1জনীয়া বাকী ডিটেইলছটো মই কৈ আছোঁ মানে মই ঠিক কৰা নাই মানে ক্ৰেডিট যায় আমাৰ মুকুল দাৰ তাতে ৰাজদ্বীপ বাকী এটা তাতে মই গাড়ী ৰখি আছিলোঁ এতিয়া কথাটো হৈছে কি টাৱাং আন জেগাত এনেকুৱা ছিষ্টেমত বস্তু এটা পোৱাটো অলপ মাথাৰো কথা আহে আৰু পোৱাটো ভাগ্য লাগিব ন সেনে কথা কিন্তু এইটো ৰুম চাই লওক আপোনালোকে একবাৰ এইটো ৰুম 1100 টকাত কোনি দেই ক'ত দেই যোনে যোনে হোটেলত থাকে আৰু হোটেলত থাকি ঘূৰি ফুৰে সেইবিলাক মানুহে গম পাব বহুত বাথৰুমটো কি ধুনীয়া বাথৰুমো ক্লিন মই চোৱাই নাই হা হয়তো এই গাইছ পুৰাতে ঠাণ্ডা বাকী যি নহওক 2টা ৰুম লোৱা গৈছে এটা ইফালে আছে এটা ইফালে ছেম ৰুম হ'লে ছেম দাম সেইটোত অলপমান কম চাগে নেকি আৰু কিবা ধুনীয়া দামত পাই গৈছোঁ কেইদিনৰ কাৰণে 2 দিনৰ কাৰণে বঢ়িয়া মই ইয়াৰে কণ্টেক্ট নাম্বাৰটো ৰাখিম আপোনালোকে আহিলে মোক কণ্টেক্ট কৰি দিব কণ্টেক্ট কৰি দিম নহয় মোক ক'ব মই কৈ দিম কেনে হ'ব মজা থাকাই কথা এতিয়া এতিয়া অলপ এইগিলাখন খুলি গা চা ধুই অলপ তলত দেখি যাওঁ আছোঁ বৰ্তমান টাৱাং চিটিত আমি অলপ এনেই ফুৰি আছোঁ লগতে আৰু এটা বস্তুও বিচাৰি আছোঁ খোৱা খাদ্যৰ ভেজ কি ভেজ ভেজ ম'ম' আমি 3টা মানুহ আছোঁ আমি ৰুটি চব্জি খোৱা মানুহ বাকীকেইটা চিকেন খোৱা মানুহ ভাতৰ লগত হ'লে এতিয়া সিহঁতৰ আমি যিকেইটা হোটেলত গ'লোঁ মাত্ৰ সেই বস্তুটো সেই হোটেলত নাপালোঁ এতিয়া বেলেগত যাব লাগে এতিয়া যাওঁ বাকী ইয়াতে ম'ম'ত লাগি গৈছে ম'ম' যি নহওক আগক লাগি যাওঁ চাওঁ মাত দি তুই যা মাতটো দি যোৱা মই তোমাক লৈ ৰখি দেখিলোঁ আমি চাহ খাম খুৱাব না কম নিশ্চয় থেংক ইউ কি ঠাণ্ডা মোৰ চাম বাকী কথাটো হ'ল হেৰি এতিয়া বৰ্তমান আমি আছোঁ টাৱাং চিটিত টাৱাং চিটি বহুত বেছি ডাঙৰ চিটি নহয় সৰু চিটি কিন্তু ভাল লাগে পৰিৱেশ ভাল মই এটা বস্তুৱে ভাল পাওঁ ঠাণ্ডা জেগা যেনেই নহওক মোৰ কাৰণে সদায় ভাল আৰু ডিচিপ্লিন আছে বাকী তই এতিয়া কথা কৈ এটা কেনেকুৱা পালি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বহুত ভাল মইতো ঘূৰি থাকোঁ অ'ত ত'ত য'ত ত'ত মোৰ এনেকুৱা তাৰমানে ফাৰ্ষ্ট টাইম ঠাণ্ডা জেগাত অহাটো কিন্তু বহুত ভাল লাগছে মাথাৰ বিষে আছে আচ্ছা কিন্তু বহুত ভাল মাত বহি যাব পাৰে আৰু আহি গ'ল ৰ